আমাৰ সামগ্ৰী সত্ৰখন প্ৰতিষ্ঠা হৈছিল সেইকাৰণে এই সত্ৰখনৰ নাম হ'ল সামগ্ৰী সত্ৰ। Assamese food is really good. Yeah. Better than traditional Indian food. প্ৰথম কথা হ'ল আমাৰ ইয়াৰ সামগ্ৰী সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানে নাতি পৰম্পৰা সত্ৰ প্ৰথম কথা। আৰু আমাৰ সামগ্ৰী সত্ৰখন প্ৰতিষ্ঠা হৈছিলে 1663 খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধৰ সিংহ আৰু আমাৰ যিজন চক্ৰপাণী আটাৰ ওচৰত শৰণ ল'লে আৰু এজোপা বৃহৎ চাম গছক আশ্ৰয় লৈ এই সত্ৰখনি 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিলে। সেইকাৰণে এই সত্ৰখনিৰ নাম হ'ল সামগ্ৰী সত্ৰ। আৰু সামগ্ৰী সত্ৰৰে প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণী আটা। আৰু চক্ৰপাণী আটাৰ পিছতে যিসকল আমাৰ যিটো মানে পিতৃ পিতামহসকল আছিলে পৰম্পৰাগতভাৱে আহিলে দায়িত্বভাৰ লৈ সত্ৰৰ যিটো কলা সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যিটো চেষ্টা কৰিলে সেই তেনেধৰণে আহি ক্ৰমশঃ আহি আমাৰ পিতৃ প্ৰয়াত সত্ৰাধিকাৰ সামগ্ৰী সত্ৰৰ কোশকান্ত দেৱ গোস্বামী তেখেতে এই সত্ৰৰ সত্ৰাধিকাৰ দায়িত্ব ল'লে। লগতে সেই যি পৰম্পৰাগতভাৱে অহা যি মুখা কলা এই মুখা কলাটি তেখেতৰ লগত সেই পিতৃ পিতামহসকলৰ পৰা আয়ত্ব কৰি তেখেতেও তৈয়াৰ কৰি 2003 চনত ডক্টৰ ভূপেন হাজৰিকা সেই সময়ৰ সংগীত নাটক একাডেমীৰ অধ্যক্ষ আছিলে আৰু 2003ত আমাৰ মুখাটিক এটা ৰাষ্ট্ৰীয় স্বীকৃতি দিবৰ কাৰণে সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিলে। এই প্ৰথম মুখাই ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে 2003 চনত আৰু সেই তেতিয়াৰ পৰাই এতিয়া বিশ্বৰ লোকৰ আগমন হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক আহিছে চাবলৈ, শিকিবলৈ আহিছে, লগতে অভিনয় শৈলী চাবৰ কাৰণেও তেখেতসকল আহিছে। গতিকে আমি তেখেতৰে সন্তান হিচাপে আমিও সেই মুখাৰ লগত জড়িত হৈ এতিয়া মুখাক কেনেধৰণে আগবঢ়াই নিব পাৰি তাৰে আমাৰ এটা পৰিকল্পনাৰে আমাৰ এটা প্ৰয়াস আগবাঢ়ি যাওক তাৰে আমি কামনা কৰিছোঁ। এতিয়া কথা হ'ল কি মুখাটো তৈয়াৰ হয় জাতি বাঁহৰ 2 বছৰীয়া বাঁহ লাগে। 2 বছৰীয়া বাঁহৰে কাঠি কৰিব লাগে, মিহি কৰি কাঠি কৰি বোৱা হয় কমৰ মূৰ বা লখিমী মূৰ। গতিকে লখিমী মূৰত সেইটো বৈতমটো সাজে বহুতে, সেই মূৰটো একেটা মূৰেই। গতিকে সেই মূৰটোতে মুখাটো তৈয়াৰ কৰি এই ৰূপটো দিয়া হয়। গতিকে এই ৰূপটো দিয়াৰ পিছত আমি এতিয়া এইটো সাজিছোঁ নৰসিংহৰ কাৰণে, মানে যিটো মুখা। গতিকে এইটোৰ কাৰণে আমি তৈয়াৰ কৰিছোঁ। গতিকে এনেধৰণে বাঁহেৰে তৈয়াৰী হয় প্ৰথম সজাতি। ইয়াৰ ওপৰত পুনৰ কুমাৰ মাটি দি কটন কাপোৰ লগাই দিয়া হয়, যিটো কলহ টেকেলি বনাই যে সেই মাটিটো। সেই কটন কাপোৰটো লগাই দিয়ে। ইয়াত শুকুৱাৰ পিছত তাৰ ওপৰত গোবৰ মাটি দি তাৰ ৰূপটো দিয়া হয়, তাৰ চেহেৰাটো বনোৱা হয়। যি মুখাই নাখাওঁতো তাৰ ৰূপটো দিয়া হয়। সেই ৰূপটো দিয়াৰ পিছত তাৰ ওপৰত পুনৰ আকৌ কুমাৰ মাটি দি কটন কাপোৰ মাৰি দিয়া হয়, মিহি কৰি শুকুৱাৰ পিছতে ৰং কৰা। এইটোৱে হ'ল আমাৰ থলুৱা সামগ্ৰীৰে নিৰ্মিত কলা। প্ৰথম গুৰুজনে মুখা তৈয়াৰ কৰি এখন ভাওনা পাতিছিলে নহয়। ভাওনাখনৰ নামটো কি আছিলে বাৰু? সিংহ যাত্ৰা ভাওনা পাতিছিলে নগাঁও জিলাৰ বটদ্ৰৱাত থাকোঁতে। আৰু সেই সিংহ যাত্ৰা ভাওনাৰ যোগেদি এটা পৰিচয় আনি দিলে যে বৈকুণ্ঠপুৰীত থকা যিবিলাক
বস্তু আছিলে ৰূপটো দিবলৈ যাওঁতে সকলোৰে সেই তৈয়াৰ কৰিছিলে মুখা ব্ৰহ্মা বিষ্ণু লক্ষ্মী ৰুদ্ৰ গুৰু আদি কৰি যত যি মুখা তৈয়াৰ কৰি চিহ্নযাত্ৰা ভাওনা পাতিলে সেই আৰম্ভণি গতিকে সেই আৰম্ভণিৰ পিছত পৰম্পৰাগতভাৱে গুৰুজনৰে নাতি চক্ৰপাণী আটা গুৰুজনৰ নিজৰ নাতি চক্ৰপাণী আটাৰে আমি সেই পৰিয়াল গতিকে তেনেধৰণে আহি মুখাই এটা ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে সেই ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ পিছত এতিয়া আমি আনন্দিত যে গুৰুজনৰে সৃষ্টিকলা গতিকে সেইটো বিশ্ব দৰবাৰত এটা পৰিচিত হৈছে গতিকে এই পৰিচয় হওক এইটোৱে যে থলুৱা সামগ্ৰীৰে নিৰ্মিত মুখা কলাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে সেইটো আমি গৌৰৱ কৰোঁ নিজেই সামান্য বাঁহ গোবৰ মাটি গতিকে সেই বস্তুটো আজি সকলোৱে বুজি পাইছে আৰু আদৰি লৈছে গতিকে আমাৰ মুখাৰ সম্পৰ্কে আমাৰ মুখাৰ কিছু বস্তু আছে ভিতৰতে আমাৰ সামান্য হ'লেও ক্ষুদ্ৰ হ'লেও এতিয়া সংগ্ৰহালয় আছে গতিকে চাব পৰা ব্যৱস্থা কৰা হৈছে বিভিন্ন মুখা আছে চাব পৰা আমাৰ এই ভিতৰতে এইটো কি বনিবগৈ হনুমান বনিব নাই অঁ আকৌ খুলিব লাগিব কৃষ্ণ কৃষ্ণ ওই ভাইটি এরকম সুবা মুহূর্ত আছে আমার মালা সাইড টিউশন দেখতাম আমি দেখ সরি আপোনাৰ অনুভৱ কেনেকুৱা ভাল লাগিছেনে ভাল লাগিছেনে লাহি আপোনাৰ বাইদেউ আমাৰ বাইদেউ মুখা শিল্প চামগুৰি সত্ৰত আমাৰ এখন হ'ল ৰজা চক্ৰধৰ সিংহই 1663 খ্ৰীষ্টাব্দত প্ৰথমজন সত্ৰাধিকাৰ চক্ৰপাণী আটাৰ সংগ্ৰহ সত্ৰখন প্ৰতিষ্ঠা কৰি থৈ গৈছিলে আৰু দৃষ্টিটো হৈছে জগতগুৰু শ্ৰীমন্ত আহিছে গুৰুজনাই 500 বছৰ আগতে নগাঁও জিলা বৰদোৱা থানতে চিহ্নযাত্ৰাৰ ভালাজী তৈয়াৰ কৰিছিলে এই পৰম্পৰাটো একাধিক্ৰমে চলি আহোঁতে 2003 চনত এক ডক্টৰ ভূপেন দাই সংগীতৰ অধ্যক্ষৰ যোগেদি তেওঁ স্বীকৃতি দিয়ে Where are you from? From Belgium. Belgium. When did you come here? A couple of days ago. Yeah, it's your holiday trip. Yes. Assam is very nice. Really? You enjoy here? Yeah, majuli islands. Very beautiful. very good Yeah. Tell us some important things you have learned here. Important things? Yeah. people are very friendly Yeah. yeah Very hospitable people. Yeah. And the Assamese food is really good. Yeah. Better than traditional Indian food. How many countries have you visited before? I don't know. countries Countries, yep. a lot Lot, yeah, really. Yeah. Too much to. but this is the fourth time we come in India so we First time? fourth time Yeah. so we like India very much Then you went Delhi, Mumbai, Delhi, Mumbai, Odisha, Odisha, yeah, Punjab, Punjab, Goa, Goa beach, Rajasthan, Rajasthan, Sikkim West Bengal, West Bengal, Assam, Meghalaya. Meghalaya. Yeah, so many. For the first time. Yes. Assam is the first time First time. Do you like your food?
Very much. Food is very good. Better than Indian food. Better than Indian food. Yeah, I like it better. Assamese are also Indians. Yeah, but I mean like the Assam food especially. So we are planning to go Belgium in future. Excuse me? We are planning to go Belgium in future. Ah, you're welcome. Yeah. Thank you. Enjoy your holiday. Thank you. Yeah.